তো লৈছোঁ অলপ চিম্পল দেখাত ভাল লাগিল আৰু বগা কলা যে সেয়াই লৈছোঁ আৰু তাৰপিছত আহিলোঁ ৰ'দ পোৱাবৰ কাৰণে ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ কিন্তু একদম আইতাৰ কথা মনত পেলাই দিলে আৰু নাচনীৰ সঁচাকৈ বিয়াই লাগি গ'ল আজি চাইছেনে একদম হাত কাটি এটা মানে কেয়াঙুলিৰ এটা ছাইডত মানে কাটি লৈ এনেকুৱাকৈ তেজ গৈছে নহয় ইফালে আকৌ মই ইফালে হাত মুচিবই পৰা নাই আমাৰে কৈছে তুমি খাবা নে আৰু মই যে খালোঁ হেঁতেন এতিয়া কি কৰিম মইতো কাটিব নোৱাৰোঁ আৰু সি চাইছেনে ইয়াতে কাটিবলৈ চেষ্টা কৰি আছে আৰু ইফালে চাইছেনে বহুতখিনি কাটিলে তেজ ওলালে মই ভবা নাছিলোঁ বাৰু পটককৈ কেনেকুৱাকৈ কাটিলে ময়ো নাজানো দেই ৰ'দ পোৱাবৰ কাৰণে নহ'ল আৰু যি যোগাৰ কৰিছিলোঁ এইবোৰ আৰু পাতত মানে ওলাই ল'লে অলপ বেছি ভাল লাগে ভিডিঅ'বোৰত সেইকাৰণে এইবোৰ আৰু কাম নহয় এতিয়া খাব লাগিব আৰু পনীয়া কাৰণ আমাৰ এইটো জলকীয়া দিয়া সানি নিদিয়ে আৰু ইমান বেছিকৈও মোক নিদিয়ে হেনো কেলৈ জানেনে হাত কাটিছে বুলি মই ক'লোঁ হ'লেও দিয়া অলপ খাই লওঁ বুলি একদম এনেকুৱাকৈ কাটিছে আৰু তাক কাটিব দিলে চাইছেনে এটা আনাৰস মানে ইয়াতেই গ'লগৈ এনেকুৱা লাগিছে বাকলিতে ইমান ডাঠকৈ কাটে আৰু এয়া চাওক কয় নহয় হোৱাটো কোনেও আৰু ৰখাব নোৱাৰে পটককৈ হাতটো কাটি গ'ল আৰু এতিয়া পনীয়াকৈ খাব লাগিব নিমখ অলপ ছটিয়াই কাৰণ মহাশয়েতো আৰু জলকীয়া দি সানি নিদিয়ে সি যিহে জ্বলা পায় জলকীয়া কাটিলে ওচৰত থাকিলেও সি জ্বলাই লাগে তাৰ গাত এনেকুৱা মানে আৰু আজি ইমানেই বাই বাই